এইলৈ ডিজিপি সিঙৰ পাছতে মৈৰাবাৰী আৰক্ষী একশ্যন মোৰ আৰম্ভৰ বুধবাৰে মৈৰাবাৰী বজাৰ পুলিচ পইণ্ট নাকা চেকিং কৰি আছিল। হেলমেট পৰিধান নকৰা বহুত বাইক আৰক্ষীসকলৰ বাইক জব্দ কৰিছিল আৰক্ষীয়ে। তেনে সময়তে জব্দ কৰা বাইক এখন আৰক্ষী যোৱা এজনে থানালৈ লৈ গৈ আছিল। বাইকখন চলাই লৈ গৈ থকা অৱসৰ আৰক্ষী যোৱা এজনক হেলমেট কিয় পৰিধান কৰা নাই বুলি একাহৰ লোকে ঘেৰাও কৰি এক উত্তৰপূৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কৰ্তব্যৰ আৰক্ষী যোৱাজনক বাইক ৰখাই যোৱা দিহি কৰাৰ লগতে উত্তৰপূৰ পৰিস্থিতিৰ সৃষ্টি কৰা আনজনকৈ লোকৰ বৰ্তমান বহুস্তলৈকে গ্ৰেপ্তাৰ কৰিছে। Baik ini nih tenang. Ini. বুলি আমি অভিযোগ কৰিছোঁ। এটা সুস্থ পৰিৱেশ পাইছোঁ আমি, য'ত আমাৰ এই ভাৰপ্ৰাপ্ত অফিচাৰ অহাৰ পিছৰ পৰা আমি এখন দালালমুক্ত আমি থানা পাইছোঁ। আমাৰ পৰিৱেশটো সুস্থ হৈ আছে ইমান দিনে। মাজতে কালি কেইজনমান ল'ৰাই এজন কৰ্তব্যৰত আৰক্ষী জোৱানক তেওঁলোকে হেলমেট নোহোৱাকৈ তেওঁলোকে আগুচি ধৰি পেলাই যিটো ঘটনা কৰিছে খুব দুৰ্ভাগ্যজনক। আৰু ইয়াৰ যাতে আগন্তুক দিনত যাতে আমাৰ খাকী পোচাকধাৰীৰ লগতে তেনেকৈ ব্যৱহাৰ নকৰে, এইটো আমি তেওঁলোকক আমি সকীয়াই দিছোঁ যে খাকী পোচাকধাৰীৰ লগত এখন সুস্থ পৰিৱেশ য'ত বৰ্তাই ৰাখিছে তেওঁলোকৰ যাতে অযথাই লাগি নাই। এইটো লিগেলি তেওঁ হেলমেট নোহোৱাকৈ যি গৈছে তেওঁ লিগেলি তেওঁ মানে জৰিমনাটো বিহু আমাৰ আপত্তি থাকিব পাৰে, কিন্তু এনেই তৰ্ক বিতৰ্কত আমাৰ মানে কোনো অধিকাৰ নাই বুলি ভাবোঁ। এইটোৱে মানে তেওঁলোকে যিটো কৰিছে যাতে তদন্ত বিহিত ব্যৱস্থা কৰে।